বাবু বাই বাই। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ 6 মাইলৰ বৰবাৰীলৈ। আৰু তাত আমাৰ জেঠাইৰ দাদা বৌ আছে, ইয়াতে থাকে সিহঁত। কিন্তু আমি ইমান দিনে যাব পৰা নাছিলোঁ, সময় উলিয়াব পৰা নাছিলোঁ। আমি এতিয়া লখৰা ফ্লাইঅভাৰ পালোঁ। হাইৱে দি গ'লে মানে ফ্লাইঅভাৰ বনাৰ পাছত বহুত জাম কম থাকে, প্ৰায় নাথাকেই। দি গ'লে জাম পোৱা যায়, কিন্তু ওচৰ হয়। হাইৱেখিনি দূৰ হয়, তথাপি মানে জাম পেলাই কাৰণে হাইৱে দি আহিছোঁ। অলপ জাম থাকে আৰু জেগাডোখৰৰ নাম কি? এইডোখৰ জেগাৰ নাম বেহাৰবাৰী আউটপোষ্ট শুনিছিলি চিৰিয়ালখনৰ নাম? এইডোখৰ নামেই বেহাৰবাৰী, কিন্তু ইয়াত কোনো আউটপোষ্ট নাই। জেগাডোখৰ নামেই অকল বেহাৰবাৰী। এনেই মানে চিৰিয়ালখনৰ নাম চিৰিয়ালখনত জেগাডোখৰ নাম দি দিছে, কিন্তু ইয়াত কোনো আউটপোষ্ট নাই। চিৰিয়ালখনত আছে বেহাৰবাৰী আউটপোষ্ট। অটল বিহাৰী বাজপেয়ী ভৱন। Welcome to Guwahati. Army. Indian Army. আৰ্মি নহয়, আছে এইফালে চিধা গ'লে কলাক্ষেত্ৰ। VIP ৰোড। VIP ৰোড। ইয়াত হেৰি যেন ধৰ্ণা চৰ্ণা দিয়ে যেন সেইটো ৰাস্তা দিয়ে দেখুৱাই দিম জেগাটো। ঝৰ্ণা দিয়ে। আৰু এতিয়া আমি আহি পালোঁ 6 মাইল। ইয়াৰ পৰা কিমান দূৰৰ পৰা সিহঁতৰ ৰুম? 2 কিলোমিটাৰ। কিমান হ'ল আমাৰ? এতিয়া আমি দাদাহঁতৰ কাৰণে মিঠাই লৈ ল'লোঁ আৰু আমি অলপ আগুৱাইহে গুচি আহিলোঁ। এতিয়া আকৌ অলপ ঘূৰি যাব লাগিব। আমি এতিয়া ৰুম আহি পাই গ'লোঁ। দাদা আছিলে ইয়াতে বাহিৰত ওলাই ফুলকে বজাত দাদা আগে আগে গৈ আছে, আমি গৈ আছোঁ। ইয়াৰ আগত পানী আছে। তাৰপিছত ৰুমত গ'লোঁ আৰু বৌহঁতৰ লগত বহুতো কথা পাতিলোঁ, খালোঁ বলোঁ, কিন্তু ভিডিঅ'হে কৰা নহ'ল। লাষ্টত অহাৰ সময়তহে মনত পৰিছে ভিডিঅ' কৰিবলৈ থাকিলে বুলি। আমি এতিয়া কুশলকায়তৰ ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া জেঠাই এজনী আছিল, জেঠাইজনী ওচৰতে যেতিয়া আছে চাই যাম। জেঠাইহঁতৰ ঘৰত ককমইনা এজনী আছে, সেইকাৰণে আমি আহি পাই গ'লোঁ। আমি জেঠাইহঁতৰ ঘৰলৈ গৈ আছোঁ। ছেকেণ্ড ফ্ল'ৰ। ককমইনা এইজনী আমাৰ ককমইনা। ককমইনা এজনী কৈছিলোঁ যেন, এইজনী ককমইনা। আৰু এইটোৰ নাম কি? দিয়ান। ৰেক্সি? মইতো ডাইন'ছৰ বুলিয়ে জানো। চবৰে নাম থাকে। কি নাম হয়? কোনটো টেংকি মাছ? এইটো একদম পানী চেপটি আছে। কেনেকৈ ওলালে? পানীত কেনেকৈ ওলালে?
নেজানো এটা কেনেকুৱা টেংগি মাছৰ পানী চিপকু হয় ইয়াৰ পানী চিপকু নাম হয় মাছে কি খায় মাছে দানা দানা কয় এইবিলাক দানা এইটো এটা হে ইউ টেংগি মাছৰ নিচিনা চিপকিবলৈ বুজিছে মানে কি কৈছিলে এতিয়া কি কৈছিলে आज का दिन बहुत सुहाना है আকৌ এবাৰ কোৱাচোন क्यों क्यों सुहाना है তাৰপিছত বৌৱে আমাক লুচি আৰু ভাজিও খাবলৈ দিলে আমাৰ লগত ককমইনাও খালে আৰু আমিও একেলগে জেঠাইৰ লগত বহি চাহৰ লগত লুচি আৰু ভাজি খাই ল'লোঁ এতিয়া আমি জেঠাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ৰাতি হোৱাৰ কাৰণে খুৰাহঁতৰ ঘৰতো যাব লগা আছিলে নগ'লোঁ আৰু আকৌ যেতিয়া আহিম থকা সেনেকৈ এতিয়া খুৰাহঁতৰ ঘৰতো থাকিম আৰু জেঠাহঁতৰ ঘৰত থাকিম আমিও আহি পাই গ'লোঁ আৰু ৰাস্তাত তেনেকৈ ভিডিঅ' কৰা নহ'ল আৰু বহুত গৰমো পৰিছে আহি ফ্ৰেছো হৈ ল'লোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাম বেলেগ এটা নতুন ভিডিঅ' আজিলৈ আহিছোঁ দেই বাই বাই